নমস্কাৰ পাকঘৰ অসমৰ আন এটা ভিডিঅ'লৈ তোমালোকক প্ৰত্যেককে পুনৰাই স্বাগতম জনাইছো। আজি আমি ক্লাছ 1ৰ ইংলিছ ৰিডাৰৰ আন এটা পাঠ আলোচনা কৰিম। আজি আমি লেসন 2 অৰ্থাৎ হোৱাট এণ্ড হুজ নামৰ যিটো পাঠ আছে সেইটো আমি আলোচনা কৰিম। এতিয়া চোৱা, হোৱাট মানে হৈছে কি, এন মানে জানাই, এন মানে আৰু, হুজ মানে হৈছে কাৰ। ইয়াৰ প্ৰথমে কেইটামান শব্দ দিয়া আছে, সেই শব্দকেইটা চোৱা। হোৱাট মানে কি, ইট মানে এইটো, কালাৰ মানে ৰং, হোৱাইট মানে বগা, দিছ মানে এইটো, লিভছ মানে পাতবোৰ, লিফৰ প্লুৰেল ফৰ্ম হৈছে কি লিভছ, লিফ মানে পাত, লিভছ মানে পাতবোৰ, গ্ৰীণ মানে সেউজীয়া, প্লান্ট মানে গছৰ পুলি। এতিয়া পাঠটো চোৱা, প্ৰথমে কৈছে হোৱাট ইজ দিছ, এইটো কি, দিছ ইজ এ পেঞ্চিল, এডাল পেঞ্চিল। ছবিত দেখা পাইছা কিহৰ ছবি, এইটো পেঞ্চিলৰ ছবি হয়নে। আমি ইংৰাজীত কেনেকৈ ক'ব লাগিব, হোৱাট ইজ দিছ মানে এইটো কি বুলি প্ৰশ্ন কৰিলে পেঞ্চিলডালক উত্তৰটো এডাল পেঞ্চিল, সেইটো ইংৰাজীত কেনেকৈ ক'ব লাগিব, দিছ ইজ এ পেঞ্চিল, এডাল পেঞ্চিল হয়নে। হোৱাট কালাৰ ইজ ইট, ইয়াৰ ৰং কি, ইট ইজ হোৱাইট, এডাল কেনেকুৱা বগা। হুজ পেঞ্চিল ইজ দিছ, এডাল কাৰ পেঞ্চিল, দিছ ইজ মাই পেঞ্চিল, এডাল মোৰ পেঞ্চিল। এনেকৈ উত্তৰ দিব লাগিব হয়নে। তাৰপিছৰখিনি চোৱা, ছবিত দেখিছা কিহৰ ছবি দেখা পাইছা, ইয়াতে পাতৰ ছবি দেখা পাইছা হয়নে, কেইবাটাও পাত আছে। এতিয়া প্ৰশ্ন কৰিছে হোৱাট আৰ দিজ, এইবোৰ কি, উত্তৰ কেনেকৈ দিম, দিজ আৰ লিভছ, এইবোৰ পাত, দিজ আৰ মানে এইবোৰ, লিভছ মানে পাতবোৰ, প্লুৰেল ফৰ্মত আছে। হোৱাট কালাৰ আৰ দিজ, এইবোৰৰ ৰং কি, দে আৰ গ্ৰীণ, সেইবোৰ কেনেকুৱা সেউজীয়া হয়নে। হুজ লিভছ আৰ দিজ, এইবোৰ কাৰ পাত, দিজ আৰ দ্য লিভছ অফ এ প্লান্ট, এইবোৰ পাত কাৰ পাত, এজোপা গছপুলিৰ হয়নে, এজোপা গছপুলিৰ এইবোৰ পাত। ঠিক আছে, এতিয়া প্ৰথমে আকৌ এবাৰ কৈ দিছোঁ চোৱা। হোৱাট, ইট, কালাৰ, হোৱাইট, দিছ, লিভছ, গ্ৰীণ, প্লান্ট। তাৰপিছতে চোৱা, হোৱাট ইজ দিছ, দিছ ইজ এ পেঞ্চিল, হোৱাট কালাৰ ইজ ইট, ইট ইজ হোৱাইট, হুজ পেঞ্চিল ইজ দিছ, দিছ ইজ মাই পেঞ্চিল। পিছৰখিনি চোৱা, হোৱাট আৰ দিজ, দিজ আৰ লিভছ, হোৱাট কালাৰ আৰ দিজ, দে আৰ গ্ৰীণ, হুজ লিভছ আৰ দিজ, দিজ আৰ দ্য লিভছ অফ এ প্লান্ট, প্লান্ট মানে গছৰ পুলি। এতিয়া প্ৰশ্নকেইটা চোৱা, ইয়াতে এক্সাৰচাইজ দিছে, প্ৰশ্ন দিছে চোৱা, কেইটামান শব্দ অৰ্থ দুটামান দিছে, প্ৰথমে সেইকেইটাও চাই ল'ব পৰা। হুজ মানে ইংৰাজীতে দিয়া আছে কাৰ, অফ হোম, লিভছ মানে মোৰ দেন ওৱান লিভ, এটাতকৈ বেছি পাত থাকিলে তাক কি বুলি ক'ব, লিভছ বুলি ক'ব। এতিয়া প্ৰশ্নকেইটা চোৱা, লুক এট দ্য ফলোয়িং পিকচাৰ্ছ এণ্ড এনচাৰ দ্য 3 কুৱেশ্যনছ আস্কড এবাউট ইটছ। তলৰ ছবিবোৰ চাবলৈ দিছে আৰু উত্তৰ দিব দিছে তিনিটাকৈ, প্ৰত্যেককে তিনিটাকৈ সোধা প্ৰত্যেকটোৰে প্ৰশ্নৰ উত্তৰ দিব দিছে। ঠিক আছে, প্ৰথমে ছবি দেখিছা, কিহৰ ছবি দেখিছা, এইখন হৈছে এখন বেট, ক্ৰিকেট বেট হয়নে। এতিয়া প্ৰশ্ন কৰিছে হোৱাট ইজ দিছ, উত্তৰ কেনেকৈ দিম, দিছটো আগত আহিব, তাৰপিছতে ইজটো আহিব, তাৰপিছত যিহৰ ছবি সেইটো যেটা আছে সেইটো লিখিব লাগিব হয়নে। এটা আছে ছিংগুলাৰ নাম্বাৰ, ইয়াতে এ বুলি লিখিব লাগিব। দিছ ইজ এ বেট, এইখন এখন বেট। হোৱাট কালাৰ ইজ ইট, ইয়াৰ ৰং কি, ইয়াৰ ৰং কেনেকুৱা, য়েল্ল' হয়নে। ইট ইজ য়েল্ল', এইখন কেনেকুৱা হালধীয়া। হুজ বেট ইজ ইট,
এখন কাৰ্পেট ইয়াতে নিজৰ ইচ্ছামতে লিখিব পাৰা ইট ইজ হিজ বেড মই দিছোঁ ইট ইজ মাই বেড দিব পাৰা বা ইট ইজ ৰামছ বেড নাম এটা দি দিব পাৰা হয়নে এনেকৈ পেলাই দিব পাৰা তাৰ পিছৰ ছবিটো চোৱা কি আছে এটা কিহৰ ছবি দেখিছা চাৰ্টৰ ছবি দেখিছা হয়নে কামিজ হয় নহয় এতিয়া কোৱেশ্চন দিছে হোৱাট ইজ দিছ এইটো কি উত্তৰ কেনেকৈ দিম দিছ ইজ এ চাৰ্ট এইটো এটা চোলা বা কামিজ হয়নে হোৱাট কালাৰ ইজ ইট ইয়াৰ ৰং কি ইট ইজ ব্লু এইটো কেনেকুৱা নীলা হুজ চাৰ্ট ইজ ইট এইটো কাৰ চাৰ্ট ইট ইজ হিজ চাৰ্ট এইটো তাৰ চাৰ্ট বা এইটো ৰামছ চাৰ্ট ৰামছ এপষ্ট্ৰফি এছ এটা হ'ব ৰামৰ চোলা কামিজ এনেকুৱা হ'ব ইট ইজ ৰামছ চাৰ্ট হৰিছ চাৰ্ট এনেকুৱা হ'ব পাৰে ঠিক আছে সেইটো নিজৰ ইচ্ছা তাৰপিছতে চোৱা কেইটামান কি দেখিছা বল দেখিছা হয়নে নহয় এতিয়া কুৱেশ্যন কৰিছে হোৱাট আৰ দিছ এইবোৰ কি উত্তৰ এইবোৰত উত্তৰটো দিব লাগিব পুৱেল ফৰ্মত দিব লাগিব উত্তৰ এইবোৰ কি বল ইংৰাজীত কেনেকৈ ক'ম দিজ আৰ বলছ হয়নে তাৰপিছতো চোৱা হোৱাট কালাৰ আৰ দিজ এইবোৰৰ ৰং কি কেনেকৈ উত্তৰ দিম দিজ আৰ য়েল্লো এইবোৰ কেনেকুৱা হালধীয়া হুজ বলছ আৰ দিজ এইবোৰ কাৰ বল দিজ আৰ মাই বলছ কিতাপবোৰ তোমাৰ ইচ্ছামতে লিখিব পাৰা কি লিখা দিজ আৰ মাই বলছ এইবোৰ মোৰ বল সাধুৰ কিতাপবোৰ তাৰপিছতো চোৱা ছবি দেখিছা কিহৰ ছবি ফুলৰ ছবি হয়নে কেইবামান ফুল আছে ইয়াতে প্ৰশ্ন কৰিছে হোৱাট আৰ দিজ এইবোৰ কি উত্তৰ কেনেকৈ দিম দিজ আৰ ফ্লাৱাৰ্ছ এইবোৰ ফুল হয়নে হোৱাট কালাৰ আৰ দিজ এইবোৰৰ ৰং কি দিজ আৰ ৰেড এইবোৰৰ ৰং কেনেকুৱা ৰঙা হুজ ৰ'জেছ আৰ দিজ এইবোৰ কাৰ গোলাপ ফুল নে তাৰপিছতে কেনেকৈ উত্তৰ দিম দিজ আৰ হাৰ ৰ'জেছ এইটো নিজৰ ইচ্ছামতে দিবা এইবোৰ তাইৰ গোলাপ ফুল এইখিনি আছিলে 2 নম্বৰ লেচনটো পিছৰখিনি আমি পিছত আলোচনা কৰিম ঠিক আছে